ৰ'ব এইটো যে আপোনালোকে ঘৰ দেখিছে এইটো মোৰ নিজা ঘৰ নহয়, মোৰ অৰিজিনেল ঘৰ হৈছে নলবাৰীত। আৰু এই মানে ট্ৰাক চাকগিলাখনৰ কাৰণে মানে শান্তি নাপায় দিয়ক গাইজ, শান্তি নাপায়। তাত নিন্দা ষ্টো আছে ইয়াতে, এইখনতে আমি বহুত মানে ভিডিঅ' বনাইছোঁ। সেই গাইজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বি বৈশ্যলৈ। আৰু আজি আপোনালোকক লৈ গৈছোঁ মোৰ ঘৰখন দেখুৱাবলৈ। মানে সকলোৰে নিজা নিজা ঘৰ থাকে, মোৰো আজি ঘৰটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তো এইটো মেইন ৰাস্তা, আৰু মেইন ৰাস্তাৰ ওচৰতে মই থাকোঁ, মানে আমাৰ ঘৰটো সেইটো আমাৰ ৰাস্তাৰ ওচৰতে ঘৰ। তো সেই গতিকে মানে চাউণ্ড টাউন আহি থাকে দিয়ক গাড়ীগিলাৰ। এই মানে ট্ৰাক চাকগিলাখনৰ কাৰণে মানে শান্তি নাপায় দিয়ক গাইজ, শান্তি নাপায়। আৰু মানে গাইজ কিমানটো বাহিৰত যাব, তো সেই গতিকে আজি ভাবিছোঁ ঘৰত থাকি ভিডিঅ'টো বনাই দিওঁ। আৰু এইটো হৈছে ঘৰটো। তো পোনপ্ৰথমতে বাটৰ পৰা আৰম্ভ কৰি যাওঁ। আৰু এইখন হৈছে গেটখন ৰ'ব, গেটখন বন্ধ কৰি লওঁ ৰ'ব, নহ'লে গৰু ছাগল আহে গোটেই। আৰু এইখন আহিছে চোতালখন, আৰু চোতালতে আছে ধুনীয়া এজোপা বেলগছ। আৰু মানে এইখিনি ইগন'ৰ কৰক দিয়ক, মানে ৰাস্তাটো মানে অখৰ কাৰণে মানে ইয়াতে পানী জমা হয়, একজাক মানে বৰষুণ দিলে মানে ইয়াতে পানী জমা হয়। তো সেইকাৰণে মানে এইখিনি লেতেৰা হৈছে, তো এইখিনি ইগন'ৰ কৰক। আৰু এনেকৈ পতা ইগন'ৰ কৰি ভিডিঅ'টো চাই থাকক। বিখ্যাত নিন্দা ষ্টো আছে ইয়াতে, এইখনতে আমি বহুত মানে ভিডিঅ' বনাইছোঁ। গৰেশ্বৰ গৈছিলোঁ এখন লৈয়ে। আৰু এইফালে আছে মোৰ স্কুটিখন, ইয়াতে স্কুটিখন ইয়াতে থৈ দিওঁ দিয়ক বাৰাণ্ডাতে। আৰু ইফালে এইগিলাখন ইগন'ৰ কৰক। আৰু ইফালে হ'ল আমাৰ ৰুম, এইটো এটা আৰু এইটো এটা, তো দুটা ৰুম। আজি ৰুমটো আপোনালোকক নেদেখাওঁ, নেক্সট কেতিয়াবা যদি পিছত দেখাম দিয়ক, মানে অলপমান ওলট পালট হৈ আছে ৰুম দুটা। তো দেখিছে এইগিলাখন, তো পিছত কেতিয়াবা দেখাম ৰুমটো। ৰ'ব এইটো যে আপোনালোকে ঘৰ দেখিছে এইটো মোৰ নিজা ঘৰ নহয়, মোৰ অৰিজিনেল ঘৰ হৈছে নলবাৰীত। আৰু মই সৰুৰ পৰাই মানে পাঠাচাৰকুছিত থাকি ডাঙৰ হৈছোঁ। আৰু এইটো মানে কেইদিনমান আগতে মই লৈছোঁ এইটো ঘৰ। তো অলপমান ওলট পালট হৈ আছে, তো সেই গতিকে মানে এইবিলাক লেতেৰা হৈ আছে। আৰু বৰষুণ দিলে জানেই মানে এনেই দোৱা, মানে এইখিনি অলপ মাটি দিব লাগিব। আৰু ৰাস্তাটো হৈছে ওখ, আৰু এইখিনি বিৰাট চাপা, তো সেই গতিকে মানে পানী হ'লে মানে পতা হৈ দিয়ক এইবিলাক আৰু এইটো যে আপোনালোকে ঘৰ দেখিছে এইটো মানে মালিকৰে কিবা কিবি থোৱা ঘৰ দিয়ক। আৰু কাষতে আছে এজোপা ধুনীয়া আম গছ, আৰু মানে আম চাম খাব লাগিব। আৰু মানে যিহেতু আমৰে বতৰ এতিয়া বৰ্তমান। আৰু পৰিৱেশটো আপোনালোকে কেনেকুৱা পাইছে? বাৰু ভালেই, খুবেই ধুনীয়া। কিন্তু এই হাৱেটো থকাৰ কাৰণে ভিডিঅ' মানে এডিট কৰিব অলপ টান, মানে চাউণ্ড আহি থাকে জানে আপোনালোকে। হাৱৰ কাষত ঘৰ হ'লে কিমান বেছি চাউণ্ড আহি থাকে দিয়ক, মানে আপোনালোকে জানেই হাৱৰ ওচৰত ঘৰ হ'লে কিমান বেছি প্ৰব্লেম। আৰু ঘৰখনটো আপোনালোকক দেখুৱালোৱে কেনেকুৱা। এনেকৈ আজি ভিডিঅ'টো শেষ কৰোঁ দিয়ক। আৰু ৰ'ব দমকলটো আপোনালোকক দেখাই দিওঁ অলপ। তো এইটো হৈছে দমকল আৰু আপোনালোকক দেখালোঁ ঘৰখন। মানে নিজা ঘৰ নহয় দিয়ক, নিজা ঘৰ মই যিহেতু নলবাৰীত, তো থাকোঁ ইয়াতে। আৰু বেছিদিন হোৱা নাই যিহেতু ৰুম ল'ব, তো সেইকাৰণে মানে এইবিলাক লেতেৰা হৈ আছে। তো এইবিলাক ইগন'ৰ কৰক। আৰু যদি ৰুম দুটা চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি দিয়ক। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু যদি ভিডিঅ'টো ভাল পাইছে ছাবস্ক্ৰাইবটো কৰি যাব, আৰু লাইক এটা কৰি দিব। তো আজিলৈ বাই বাই।